Hi guys, welcome back to my YouTube channel. So আজি আপোনাক মই দেখাইছো Ecom টাৱাৰ. So মই এতিয়া বাছত আছো. এয়া চাওক বাছত মই থিয় হৈ আছো. এনে থিয় হলো অলপ ভাবিছো আপোনাৰ লগত অলপ কথা পাতি লও. So আজি আপোনাক মই দেখুৱাম গুৱাহাটীৰ আজৰাৰ Ecom টাৱাৰ. So Ecom টাৱাৰটোৰ ক'ত? So তাৰ বিষয়ে মই আপোনাৰ লগত অলপ কৈ দি আছো. So আপোনালোকে ভিডিওটো চাই থাকিব আৰু কোনবা যদি নতুন গাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু পাইলে এটা লাইক কৰিব আপোনালোকে ভিডিওটো চাই থাকক মই আজি আপোনালোকক দেখুৱাম মানে বিজয়নগৰৰ পৰা সো বিজয়নগৰৰ পৰা মই আপোনাক Ecom টাৱাৰলৈকে লৈ যাম সো আপোনালোকে ভিডিওটো চাই থাকিব সো फ्रेंड्स আমি এতিয়া আহি পালো মিৰ্জা এসাক মিৰ্জা এয়া মিৰ্জাৰ পইণ্টখিনি আপোনালোকে যদি কোনবাই নাজানে তেনেহলে মই আপোনালোকক দেখাই দি আছো এয়া এখিনি পইণ্ট মিৰ্জা পইণ্ট এসাক অলপ আগত এটা পুলিশ পইণ্ট আছে বাফালে এয়া চাকচোন আপোনালোকে এয়া আহি পালো এয়া এইটো চাৰিয়ালি কিনো ইফালে এইটো সিধা গলে ইফালে গুৱাহাটী পায় মানে এখিনি মিৰ্জা ঠিক আছে তো এখিনি আমি এখিনি এতিয়া পাৰ হৈ যাই থাকো পাৰ হৈ কিনে গৈ থাকো সো আপোনালোকে ভিডিওটো চাই থাকক সো ফ্ৰেন্ড আজি মই এই ভিডিওটো বনাৰ উদ্দেশ্য হ'ল Ecom টাৱাৰ মানে Ecom টাৱাৰটো ক'ত আছে তাৰ লোকেশনটো মই আপোনালোকক ক'ব লাগে সো হেমন্ত সৰণীয়া নামৰ ল'ৰাজনে মোক কমেন্ট কৰি জনাইছিল মানে হি মোৰ সাবস্ক্ৰাইবাৰ হয় সো হি গম পোৱা নাছিল যে Ecom টাৱাৰ ক'ত মানে এক্সাম চেণ্টাৰ বৰঝাৰৰ যেটো এক্সাম চেণ্টাৰ এটো Ecom টাৱাৰ সো তাৰ বিষয়ে মই আপোনাক দেখাই দিছো এয়া আহি পালো আমি এটো হৈছে আপোনাৰ VIP ঠিক আছে এখিনি এয়াৰপোৰ্ট মানে এয়াৰপোৰ্ট VIP বুলি কয় এখিনি সো এয়া এইখন ফ্লাইওভাৰ ঠিক আছে ফ্লাইওভাৰ ওপৰ দি আপোনালোকে যাব পাৰে এখিনি পাৰ হৈ কিনে আৰু ফ্লাইওভাৰ তলৰ যেটো ৰাস্তা আছে এয়া চাওক আপোনাৰ মতে এতলৰ ৰাস্তা ইফালে গলে আপোনালোকে এয়াৰপোৰ্ট বুলি পাব এটা তাল মানে এয়া চাওক আপোনাৰ মই পিছফালে দেখাই দিছো ভালকে আৰু আগতো ভালকে মই দেখাই দিছো মানে ব্ৰিজৰ তলত তাতে এটা চাৰিয়ালি এটা আছে তাতে চাৰিয়ালিৰ এই ব্ৰিজৰ একদম মাজত বাওফালে এইফালে আপোনালোকে এয়াৰপোৰ্ট যাব পাৰিব এটা এয়াৰপোৰ্ট আছে আৰু মই আপোনাক ফ্লাইওভাৰ ওপৰ দি লৈ গৈ আছো সো আপোনাক মই দেখাই দিছো অলপ আগতে তাতে Ecom টাৱাৰ মানে বৰঝাৰৰ যেটো Ecom টাৱাৰ মানে VIP Ecom টাৱাৰ গতিকে ইয়াতে বৰঝাৰৰ মানে Ecom টাৱাৰ কোনটো সো আপোনাক মই ভালকে দেখাই দিছো সো বলক মোৰ ভিডিওটো আপোনালোকে চাই থাকক আৰু যদি কোনবাই জালুকবাৰীৰ পৰা আহে তেনেহলে জালুকবাৰীত আপোনালোকে লোকেল বাছ যিবিলাক আছে লোকেল বাছ ছয়গাঁও বকো ধূপধৰা যিবিলাক বাছ আছে আপোনাৰ গোৱালপাৰা গাড়ীটো আপোনালোকে উঠিব পাৰে লোকেল বাছ সেইবিলাকত আহি কিনে আপোনালোকে VIP নপাৰ অলপ আগত এই ফ্লাইওভাৰ যিখন আছে এই ফ্লাইওভাৰ অলপ আগত আপোনালোকে তাতে নামিব তাতে লেখা আছে Ecom টাৱাৰ আপোনালোকে যিকোনো গাড়ীওলা খুলি ল'ব সিহঁতে আপোনাক কৈ দিব আৰু আপোনালোকে মই আপোনাক ভালকৈ আৰু এটা কথা কৈ আছো আপোনালোকে VIP আৰু কি কয় এইটো ৰাণীগেট আৰু VIP ৰ মাজতে এইখিনিকে Ecom টাৱাৰ মানে এই যে ৰাইট সাইডে যেটো বিল্ডিং যেটো আছে এয়া চাওক মই আপোনাক দেখাই দিছো এইটো হৈছে Ecom টাৱাৰ সো আপোনালোকে যদি জালুকবাৰীৰ পৰা আহে তেনেহলে এটা 10 টকা এটা ভাড়া 10 টকা 20 টকা এটা ভাড়া ল'ব সো আপোনালোকে এইটো Ecom টাৱাৰ সো আপোনাৰ ৰাণীগেট পাৰ হৈ কিনে অলপ আগত ইয়াতে আপোনালোকে নামিব এয়া চাওক মই আপোনাক ভালদৰে দেখাই দি আছো এয়া চাওক এইটো হৈছে বৰঝাৰ Ecom টাৱাৰ ঠিক আছে গুৱাহাটীৰ এইটো Ecom টাৱাৰ ইয়াতে সকলো ধৰণৰ এক্সাম ইয়াতে দিয়া হয় SSCৰ এক্সাম সব ধৰণৰ এক্সাম ইয়াতে বেছিভাগ অনলাইন এক্সাম হয় ইয়াতে মানে সো আপোনালোকে ভিডিওটো চাই থাকিব মই আপোনালোকক দেখাই দি আছো এয়া চাওক মই এতিয়া নামি কিনে আপোনাক মই দেখাই দি আছো চাওক এইটো হৈছে বৰঝাৰ Ecom টাৱাৰ সো এইটো VIP ৰ লগত আপোনালোকে যদি কোনবাই আহে তেনেহলে এই ফ্লাইওভাৰখন যিটো মই দেখালো আপোনাক অলপ আগতে এই ফ্লাইওভাৰ নপোৱাৰ অলপ আগতে নামিব আপোনালোকে ঠিক আছে আৰু কোনবা খুদি ল'ব যে Ecom টাৱাৰটো ক'ত আছে তেনেহলে আপোনাক দেখাই দিব যে ইয়াতে আৰু কোনবা যদি ইয়াতে যদি বিল্ডিংত যদি বিল্ডিং মানে কি বিল্ডিং নহয় ইয়াতে কোনবা যদি ৰুম লাগে তেনেহলে এই ফ্লাইওভাৰ তলত তাতে কিছুমান ৰুম পোৱা যায় সেইবিলাক ৰুমত আপোনালোকে 4জন 5জন মিলি কিনে 200 টকা বা 300 টকা দি কিনে আপোনালোকে এক ৰাতি থাকিব পাৰিব সো আপোনাক মই দেখাই দিছো আৰু ভিতৰতে ইয়া চাওক ইয়াৰ এইটো হৈছে Ecom টাৱাৰ চাওক আৰু ইয়াৰ ভিতৰত পাৰ্কিং প্লেচ আছে বাইক চাইক ইয়াতে ৰাখিব পাৰি 4 চকা ৰাখিব পাৰি ঠিক আছে এইটো চাওক আপোনালোকক পাৰ্কিং মই দেখাই দি আছো এইবিলাক ডাঙৰ পাৰ্কিং বিশাল ডাঙৰ পাৰ্কিং আছে এইবিলাক আৰু ইয়াৰ ওপৰত 3 নম্বৰ 4 নম্বৰ ফ্লৰত আপোনালোকে ইয়াতে ইন্টাৰভিউ দিব পাৰিব সো আপোনালোকে ভিডিওটো চাই থাকক ইয়াতে হোটেল ওচৰত নাই হোটেল আছে VIP যেটো মই কলো যে ফ্লাইওভাৰৰ তলত অলপ আগুৱাই কিনে তাতে আপোনালোকে হোটেল পাব থকাৰ কাৰণে তাতে এটা হোটেলত মোটামুটি কমসে কম 1500 2000 এনেকা ভাড়া ল'ব সো আপোনালোকে যদি হোটেল লাগে তেনে হোটেল ল'ব সো ভিডিওটো চাই কেনেকৈ লাগিছে যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব